নগৰবেৰাৰ মেধিপাৰাত সুকলমে সামৰণি পৰে ব্ৰহ্মপুত্ৰ ভলীবল লীগ চমুকৈ Bvl Plusৰ খেলুৱৈ বাছনি প্ৰতিযোগিতা। মেধিপাৰা লক্ষ্মী মন্দিৰ ফিল্ডত শনিবাৰে দিবানৈশকৈ মেধিপাৰা Bvl বুটৰ তৎপৰতাত এই প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাত Bvl লীগত ক্ৰমে কামৰূপ, গোৱালপাৰা আৰু হাটহেঙিমাৰী এই তিনিখনকৈ জিলাৰ 16ৰ ঊৰ্ধৰ কেইবাটাও ভলীবল দলে অংশগ্ৰহণ কৰে। উল্লেখ্য যে এই প্ৰতিযোগিতাৰ পৰাই নিৰ্বাচক সমিতিয়ে পৰৱৰ্তী জোনেল পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে 16ৰ ঊৰ্ধৰ ছুপাৰ ছিৰিজলৈ খেলুৱৈসমূহ বাছনি কৰে। স্মৰ্তব্য যে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ নতুন সংযোজন হৈছে Bvl Plus। এই প্ৰতিযোগিতাক কেন্দ্ৰ কৰি নিশা বহু দেৰিলৈকে খেলপথাৰত বহু দৰ্শকৰ সমাগম দেখা যায়। নিউজ ডেস্ক ৰিপৰ্ট এনইট অসম। আমাৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ 16ৰ ঊৰ্ধৰ আমাৰ কামৰূপ জিলাৰ দলে ইয়াতে অংশগ্ৰহণ কৰিছে। আমাৰ প্ৰাক্তন অধিনায়ক ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ অভিজিত ভট্টাচাৰ্যদেৱে প্ৰতিষ্ঠা কৰা এতিয়া ছিজন 6 চলি আছে। আগত 16ৰ অনুৰ্ধৰ আৰু 12ৰ অনুৰ্ধৰ খেলসমূহ হৈ গৈছিলে। এতিয়া নতুন সংযোজন 16ৰ above 16 অৰ্থাৎ 16ৰ ঊৰ্ধৰ খেলসমূহ আমি কামৰূপ জিলাই আমাৰ মেধিপাৰা গাঁৱত আয়োজন কৰিছোঁ। কামৰূপ জিলাৰ ইয়াতে অংশগ্ৰহণ সৰ্বমুঠ 10টাকৈ দলে ল'ৰা আৰু ছোৱালী ইয়াতে অংশগ্ৰহণ কৰিছে। লীগ ভিত্তিত হ'ব। ইয়াৰ পৰা বাছনি হ'ব। আমাৰ বাছনি অফিচিয়েল বহি আছে, তেওঁলোকে বাছনি কৰিব।